Hey everyone, আজি আপোনালোকক কৈছিলো যে তোমালোকক কৈছিলো ৰিং লাইট এটা কিনিছো অৰ্ডাৰ দিছিলো হেতু আজি আহি পালেহি খালি সম্পূৰ্ণ আনবক্সিং দেখাব নোৱাৰিলো কাৰণ হেতুটো স্যানিটাইজ কৰা কথা আছে গতিকে বাকচ দুটা পেলাই দিব লগা হ'ল বৰ্তমান মই সেই ৰিং লাইটটোতে ষ্টেণ্ডালত লগাই থৈছো এতিয়া ভালকে দেখাইছো সাইজ আৰু ৰিং লাইটটো কেনেকুৱা আৰু কিমান দাম ললে সব সম্পূৰ্ণকে কৈ যাম গতিকে বলা ভিডিওটো হেকলৈকে চাও আৰু ৰবা ৰিং লাইটটো দেখাই আছো এডাল চাব পাই ৰিং লাইট এটো দেখিছে নহয় ৰব ফোকাস না হোৱা এটো মোৰ মোবাইলটো লাগি আছে আৰু এইডাল হৈছে ৰিং লাইট ভালকে চাওক ভালকে দেখাই দিছো দেখিছে নহয় এইটো এই বস্তুটো এই দেখত এটো জিটো দিছে এটো পকাই পেলানি আপোনালোকে মিলাই লব পাৰিব এটো মিলাই পেলানি সাইজটো মিলাই লব পাৰিব আৰু এডাল বহুত দীঘল হয় 8 ফুট মান 6-7 ফুটতকে বেছি দীঘল হয় আৰু এটো এই দেখত মিলাব পাৰিব জলায়ু কেতিয়াবা দেখুৱাম বাৰু আৰু এটো যেটো দেখিছে ৰব দেখাইছো এটো পাৱাৰ অফ কৰি পাৱাৰ অন কৰিলে এটো হৈছে প্লাস এটো দি পাৱাৰ পোহৰটো বহাব পাৰিব এটো দি কমাব আৰু এটো দি কালাৰটো চেঞ্জ কৰিব পাৰিব তাৰ মানে ইয়াত ইয়েলো কালাৰ তিনটা কালাৰ জ্বলে মানে এটা ইয়েলো টাইপৰ এটা জ্বলে বাকি দুটা প্ৰায় বগাই সেম কালাৰ আৰু এটো দেখিছে নহয় এইডাল আৰু পিছফালৰ পৰা দেখাই দিছো এটো চক এইটো মোৰ এটা মোবাইল লগাই থৈছো আৰু এইডাল হৈছে ইয়াৰ ৱাৰডাল আৰু এডাল চাব পাৰে আৰু এটো দিছে হোল্ডাৰ এটো হোল্ডাৰটো দামী 150 টকা এটো দি তাৰমানে সম্পূৰ্ণ তুমি আপুনি ডিঙিটো ঘূৰাব পাৰিব যাতে ৰিং লাইটটো বেকাটেৰা কৰে আৰু মোবাইলও লগাব পাৰিব এই ট্ৰাইপড ডালত দেখিছে নহয় ধুনীয়াকে এইডালে আৰু সম্পূৰ্ণ ৰিং লাইট মই বিশেষকে কিনিছো ট্ৰাইপড ডালৰ কাৰণে কাৰণ মোৰ মানে জৰি আছিলে মোৰ ট্ৰাইপড ডাল হে হেতু কাৰণে আৰু লগতে যিহেতু পালো ৰিং লাইটটো এটো চাব পাৰে সম্পূৰ্ণ আৰু দেখিছে নহয় এইডাল এই হাতিয়াৰডাল অৰ্ডাৰ দিছো এইডাল আপোনালোকে নিশ্চয় গম পায় সেলফি ষ্টিক সম্পূৰ্ণ ধুনীয়াকে দেখাইছো আপোনালোকক ৰব দীঘল কৰি আৰু ইয়াত এটা সুইচ থাকে যেটো সুইচ এতিয়া অটৰাই থৈছো ব্লুটুথ দি আপোনালোকে কানেক্ট কৰিব পাৰিব মোবাইলৰ লগত সেই সুইচটো ইয়াত সোমাই যায় এইডখত আপোনালোকে সোমাই দিয়ক আৰু চলাই থাকক এইডাল ৰব দেখাই আছো এইডাল দেখিছে নহয় এতিয়া মোৰ দিগদাৰ হৈছে বাৰু কাৰণ মই এখনতে মোবাইল ধৰি আছো নহলে আপোনালোকক ভালকে দেখাই দিলো তেন মুঠতে এডাল আৰু চাই লওক বৰ দীঘল যথেষ্ট হয় আৰু এবাৰ মই মোবাইলটো লগাই দেখাইছো আপোনালোকক ৰব কিমান দীঘল হৈ যায় এয়া দেখিবলৈ পাইছে আপোনালোকে মানে মই অকমান এংগলটো এনেকুৱা দেখাইছো যাতে আপোনালোকে বিশ্বাস কৰে এইটো সেলফি ষ্টিকত লগাই লৈছো এডালো ভাল কোৱালিটি ষ্টিক এডালো মোৰ মানে 700 টকা মান পৰিলে গতিকে ৰিং লাইটটো এটা হানি কম তাৰ হিচাপত কম দামত পাইছো গতিকে এডাল চাই লব পাৰে যথেষ্ট ওখ দেখিছে নহয় আৰু ভিডিওটো যথেষ্ট ষ্টেবিলাইজ হ'ব আপোনাৰ যদি মানে এডাল ব্যৱহাৰ কৰে এডালো আপোনালোকে কিন ল'ব পাৰে ধুনীয়াকে আৰু ইয়াত আৰু এটা কথা আছে ৰব ওচৰলে আনিছো আৰু এটা কথা আছে চাওক দেখাইছো এই সেলফি ষ্টিক ডালৰ কামাল হেতু কাৰণে মই কিনিছো এইডাল চাব পাৰে দেখিছে নহয় এইডাল হৈছে এই সেলফি ষ্টিক ডালৰ যিডাল হ্যান্ডেল থাকে হেডাল এডাল ট্ৰাইপডৰ নিচিনা বনি যায় এডাল আপোনালোকৰ ভাল আপোনালোকে যদি ব্লগিং কৰে এডাল কামত আহিব প্লাস কোবাত যদি যায় এটাটো মোবাইলটো হোল্ড কৰি ৰাখিব নোৱাৰে তেতিয়া এডাল হোল্ড কৰি ৰাখি দিব পাৰিব এডাল দেখিছে নহয় এনেকে হোল্ড হৈ যায় এই ট্ৰাইপডডাল দেখিছে ইয়াত মোৰ মোবাইল লাগি আছে এনেকে কৰিয়ে ইয়াত এডাল হোল্ড হৈ যায় গতিকে আপোনালোকে এটা কিনিব পাৰে মোৰ 1400 মান টকা পৰিলে গুটেখিনি মিলাই পেলানি বেছিয়ে পৰিছে কি জানি এডাল আপোনালোকে কিন ল'ব পাৰে আৰু ইয়াত সুইচটো থাকে মই সুইচটো থৈ দিছো বাৰু কি হল নাজানো এটো কিনা এডাল কিনা 2-3 দিন মান হল আপোনালোকে এডালো ব্যৱহাৰ কৰিব পাৰে আৰু আজি ভিডিও কোৱালিটি কেনেকুৱা পাইছে কব Vivo V90 নে ভিডিওটো বনাইছো ভিডিও কোৱালিটি নিশ্চয় ভাল পাইছে গতিকে আজি ভিডিওটো ইমানে আপোনালোকক ৰিং লাইট দেখাই দিলো আৰু নতুন এই সেলফি ষ্টিক ডাল দেখালো আপোনালোকে যদি কিনিব বিচাৰে কিন ল'ব পাৰে আৰু আজিলে ইমানে যদি কোনোবা নতুন সাবস্ক্ৰাইব কৰি থব আৰু লগতে আসাম ৰেংকাৰ্ছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে